Welcome back to my YouTube channel. তো আজি ৰাতি হ'ল সেইকাৰণে আপোনালোকে কেমেৰা কোৱালিটি ভালকৈ অহা নাই। তো ৰাতিপুৱা হ'লে মই ঘৰলৈ যাম, মানে 8টামান 9টামান বজাত মানে ভাত চাত খাইকৈ ঘৰলৈ যাম। মই চাইকেল ৰাইডিং কৰিকৈ যাম। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে মোক ডাঙৰ ইউটিউবাৰ হ'বলৈ কাৰণে আপোনালোকে যাতে ছাপোৰ্ট কৰে যেন আৰু সক্ষম কৰে যেন ডাঙৰ ইউটিউবাৰ হ'বলৈ কাৰণে। তো ভিডিঅ'টো আৰম্ভ কৰোঁ নেকি? আৰু কেনেকুৱা লাগিছে কেমেৰা কোৱালিটি কমেণ্ট কৰি জনাব। আৰু মোৰ মোবাইলটো বহুত বেয়া, হেং মাৰে আৰু মই ইউটিউবত চাই থাকিলে মই কমেণ্টছ দিম বুলি ভাবোঁ, কিন্তু দিব নোৱাৰোঁ, হেং মাৰি যায় কমেণ্ট দিলে। মানে ক'বই নোৱাৰোঁ। শ্বিলঙত যাম, তো এইটো মোবাইলটোৰ লগত দেখাম। তো ভিডিঅ'টা চাই থাকিব। নেক্সট ডে মই কিছুমান শব্দ মই খলাম ইউটিউবত, মানে মই ৱেলকাম বেক টু মাই ইউটিউব চেনেল বুলি মই কওঁ, কিন্তু মই এতিয়াৰ পৰা এনেকৈ নকওঁ। হাই হেল্ল' নমস্কাৰ বুলি ক'ম, নাইবা হাই হেল্ল' কাৰ্ডম বুলি ক'ম। তো আজি ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে দেই, বহুত ধামাকা। ৱৰ্ডছ খলোৱাটো ভাল হৈছে নে নাই আপোনালোকে কমেণ্ট কৰি জনাব। ভাল নহ'লে মই আগৰটোৱে ক'ম। আৰু তো গাইছ মই এতিয়া গৈ আছোঁ চাইকেল ৰাইড কৰি চাব পাৰিছোঁ। চাইকেল ৰাইড তুমি আগলৈ গৈ আছোঁ গাইছ, তাৰপৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো গাইছ মোৰ বহুত ভয় লাগিছে। আজি মেইন ৰোডত চাইকেল চলাব পাইছোঁ, চাইকেলৰ লগত ৰাইডিং কৰি বহুত ভয় লাগিছে গাইছ। কি হ'ব দেখা যাব। তো মই আহি পাইছোঁ লিটিল এঞ্জেল স্কুলত, এইটো চাব পাৰে। তো গাইছ এফালে বহুত গাড়ী আছে, ট্ৰাক গাড়ী। তো হাই হেল্ল' নমস্কাৰ, মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বাৰে ৰিপিট কৰি আছোঁ, নতুন ৱৰ্ড চেঞ্জ কৰিছোঁ কাৰণে ভাগৰ লাগি গ'ল, কপি গৈছে ভৰি। চাব পাৰে এইফালে ধান কাটিছে গাইছ। তো চাব পাৰে এইফালে মেইন ৰোড। মই মেইন ৰোডৰ এতিয়া কাষত ৰাস্তা সেইটো গৈ আছোঁ। চাব পাৰে। তো এইটো ভিডিঅ' আপোনালোকে ছাপোৰ্ট দিব বুলি মই আশা কৰিলোঁ। আৰু ভাইৰেল হ'ব নে নহয় মই এইটো গম নাপাওঁ। তথাপি মই ভিডিঅ' বনাব বহুত চখ, সেইকাৰণে মই ভিডিঅ' বনাই দিছোঁ আপোনালোকৰ বাবে। আপোনালোকে এনেকৈ মৰম দি থাকিব। তো গাইছ মই এতিয়া গৈ আছোঁ তেতিয়ালৈকে, তাৰপৰা মই গাড়ীত যাম। কিমান দেৰি লাগিব মই গম নাপাওঁ গাইছ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিবলৈ আশা কৰিলোঁ, অনুৰোধ জনালোঁ। সাবস্ক্রাইব করিব দাদা, টেংখালি ব্লগ 01। এইফালে কমলাৰ দোকান খুলিছে চাইডে চাইডে, চাব পাৰে এইগিলা কমলা দোকান। মানে ছাবস্ক্ৰাইব কৰিব নকৰে মই এইটো গম নাপাওঁ। ইয়াতে মানে হাই হাই বুলি কৈছে। মোৰ কাৰণে এইটো কাৰণে বহুত কাফি গাইছ। আজিয়ে মই ৰাইড কৰি আছোঁ গাইছ। মই কোৱা নিচিনা শ্বিলং যাম বুলিকে, কিন্তু ক'ব নোৱাৰোঁ, ঠিক নাই। মই গম পাইছোঁ কি প্ৰগ্ৰামটো কেঞ্চেল কৰিব নেকি, শ্বিলঙত যোৱা প্লানটো। তো দেখাব নোৱাৰিম, কিন্তু তেজপুৰৰ ব্লগটো মানে চিয়'ৰ, যিটো তেজপুৰৰ ভিডিঅ'টো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইটো ফাইনেল হৈ গ'ল। মই স্কুলত পইচা দিলোঁ 700 টকা। সেইদিনা ধামাকা ব্লগ হ'ব গাইছ। কথাও ক'ব পৰা নাই, বহুত হেৰি হৈছে, সাগৰ লাগি গৈছে গাইছ। এইফালে সাগৰৰ পৰা গাড়ী আহিছে। এইটো ৰাস্তাতে যাব লাগিব, এইটো ৰাস্তাতে যাব লাগিব। এইফালে গাড়ী অহা যোৱা কৰাৰ কাৰণে এইটো ৰাস্তা আমাৰ কাৰণে চাইকেলৰ কাৰণে বনাই দিছে গাইছ। পানী আছে, বহুত ভয় লাগিছে গাইছ। মই নাচাওঁ আৰু আপোনালোকক দেখাই দিছোঁ। এইটো পানী, দীঘাৰু পানীটো।
हे नमस्कार, हाय हेलो नमस्कार। ओ हे प्रभु, हे जगन्नाथ, हे हरिनाम, ये क्या हुआ? ओ माय गॉड, बलটো নপৰিলে হ'ল, ভাইটিৰ কাৰণে লৈ আনিছোঁ। মই এটা ডায়লগ আপোনালোকক ক'বলৈ বিচাৰিছোঁ, हे प्रभु, हे जगन्नाथ, ये हरिनाम, ये क्या हुआ? मेरा दिल का धड़कन मतलब क्या कहते हैं, मैं हिंदी नाजानो সেইকাৰণে এনে কৈ দিছোঁ আপোনালোকক। চাইকেল ৰাইড বাপৰে, মই আচলতে জনপ্ৰিয় ইউটিউবাৰ মই ভাল পাওঁ ডিম্পু দা আৰু কাচাপ্ৰী দা। মই সিহঁতৰ বহুত বিগ ফেন বুলি ক'ব লাগিব, মানে লগ পাব আশা আছে কিন্তু লগ পাব নোৱাৰোঁ গাইছ। সিহঁতে কি ক'ম, বিজি থাকে না, আৰু মোৰ কাৰণে হ'লে মোৰ অকলে হ'লে কোনে আহিব লগ পাবলৈ কোৱাচোন? সিহঁতে বহুত কাম আছে সেইকাৰণে আহিব পৰা নাই চাগে ফুৰিব, মানে মোৰ বহুত হেঁপাহ হৈছে সিহঁতক লগ পাবলৈ। তো গাইছ ময়ো এদিন হ'লে এদিন মানে চবে মানে মোৰ ফ্ৰেণ্ড হ'বলৈ চেষ্টা কৰিব আপোনালোকে, আৰু যিমান পাৰে মোক ছাপোৰ্ট কৰিব গাইছ। এতিয়া মই বেছি কথা নকওঁ, আগৰ ফালে চাম। চাব লাগিব, বহুত পানী পেলাইছে, বহুত পানী এটা দিবচোন, পানী বটল। তো গাইছ মই ইয়াতে ৰখি লৈছোঁ, বহুত ভাগৰ লাগিছে গাইছ, পানী এটা খাই লওঁ। ক'ত গ'ল পইচা? এইটো লোৱা। তো গাইছ আপোনালোকে আহিব পাৰে এইফালে সোণাপুৰৰ ফালে আহিলে আপোনালোকে এইটো কমলা আছে কিনি লৈ যাব পাৰিব, এইটো বহুত কমলা আছে। এইটো নাযাব নেকি? মই এতিয়া পানী খাম গাইছ, তো আপোনালোকে ভিডিঅ' নেদেখাম, পানী খোৱা ভিডিঅ'। এতিয়া যাওঁ আৰু গাইছ, পানী খোৱা হৈ গ'ল। কি উঠিছোঁ মই বে, চাইকেলে চলাব নাজানো মই। গাড়ী খুন্দিয়াই দিলে চেছ, 1K হোৱা নাই ছাবস্ক্ৰাইব, কি হ'ব? দুৱাৰীও লোৱা নাই, মই এক্সিডেণ্ট হৈ গ'লে বেলেগে পঠাই দিব না। কিন্তু মোৰ এনে কৈছোঁ গাইছ, মোৰ মানে একো GF কিবা কিবি নাই, মানে নালাগেও। যদি আমি GF বনাই ল'লে আমাৰ পৰা বহুত পইচা যাব, এইফালে বহুত জাবৰ আছে, বহুত গোন্ধাই। ছাপোৰ্ট দি আছে বুলিকে চাব, নতুন ৰেলৰ ৰাস্তা বনাইছে, এইটো শ্বিলং যাব বুলি শুনা পাইছোঁ, কিন্তু কি হ'ব?
চাইকেল ৰাইড কৰিকে আমি যাম বুলি ভাবিছোঁ। চাইকেল ৰাইডিং লগৰ এজনে লগ কৰিছে আমাক, মামা চাইকেলৰ লগত। মামাই কিন্তু ভাল কাম কৰিছে দেই, চাইকেল নোপোৱা মানুহ পাইছে আৰু কি ক'ম, স্কুলত যোৱাও সুবিধা হৈছে। আগতে মই ওচৰত কিন্তু স্কুলত যোৱা মানে আলচি লাগে খোজকাঢ়ি যোৱাটো। মামাই দিলা যদি মই গৈ আছোঁ আৰু মামাই মই আশীৰ্বাদ মানে কি কয় ধন্যবাদ জনাইছোঁ। আৰু চবকে মই কৈ দিম এডভান্স হেপী মেৰি খ্ৰীষ্টমাছ আৰু নতুন বছৰৰ শুভেচ্ছা আপোনালোকক জনালোঁ, মানে ধন্যবাদ জনাইছোঁ। তো এফালে মই গৈ আছোঁ। মই উঠি দিব পালোঁ মানে চাইকেল আহিছিলে না ৰং কি হ'ল গম পাইছেনে আপোনালোকে? এফালে নতুন শ্ব'ৰুম খুলিছে মাৰুতি চুজুকি, এলটো পাব ইয়াতে আপোনালোকে পুৰা পাই যাব সোণাপুৰত। এতিয়া গুৱাহাটীত ক'ত বা কিবি যোৱা দৰকাৰ দূৰত জেগা মানে গুৱাহাটী কিবা কিবি গাড়ী কিনিব দৰকাৰ নাই, যাব লগা নহ'ব, ইয়াতে চব পাই যাব গাড়ী। মই ডাঙৰ হ'লে কিনিম মানে। তহঁতে যদি আপোনালোকে যদি যিমান ছাপোৰ্ট কৰ ন, ছাবস্ক্ৰাইব 1K কিবা কিবি বাঢ়ি যাব। যদি আপোনালোকে ভাবিকে যদি মোক অকণমান হ'লেও মানে বঢ়াই দিব, আপোনালোকে যিমান বন্ধুসকলক শ্বেয়াৰ কৰিব গাইছ। মই এতিয়া আহি পোৱা নাই, হেৰি তেতিয়ালৈ যাম এতিয়া। তো ৰ'বটে ষ্টাৰ চিমেণ্টৰ বাছ মানে ষ্টাৰ চিমেণ্টত কাম কৰা কৰ্মচাৰী মানে কাম কৰা মানুহবিলাকে মানে যায় নেকি, মই গম নাপাওঁ। আমি পুৰস্কাৰ পাবলৈ হ'লে বহুত কষ্ট কৰিব লাগে। কষ্ট নকৰাকৈ যদি আমি কৰোঁ মানে পুৰস্কাৰ পাওঁ, নহ'লে একো ডালেই নহ'ব। সেইকাৰণে পঢ়াও কি ক'ম, কষ্ট কৰিলে পিছত ফল পাম। আগৰ চেনেলটো মই নিজে বৰবাদ কৰি দিব পাৰোঁ। তো মানে হ'ল কথাটো, মই আগতে বহুত ছাবস্ক্ৰাইব বঢ়োৱা নাছিলে। মই ভাবিছোঁ ছাবস্ক্ৰাইব সোনকালে হৈ যাব নেকি বুলিকে কৰিলোঁ। সোনকালৰ কাম মানে ফ্লপ হৈ যায়, মানে নষ্ট হৈ যায়। সেইকাৰণে ময়ো এনেকৈ যে শ্বৰ্ট ভিডিঅ' দিলোঁ, দিকে এটা ভিডিঅ' মানে ভিউ বহুত আহিলে আৰু বহুত দিছোঁ শ্বৰ্ট ভিডিঅ' বহুত দিলোঁ। তাৰপিছতে লাষ্ট দিনাখন মানে হেৰি ক'ব লাগিব আৰু দেৱালী আছিলে দেৱালী থকা সময়ত ঘৰত যায়কে মোৰ ভাইটিয়ে বম কিনিব গ'ল 100 টকা। তো মই ফুটালোঁ, গিলাচটোত ভৰাইকে গিলাচ উৰাইছিলোঁ, শ্বৰ্ট ভিডিঅ' দিলোঁ। তাৰপিছতে এই কিমান 2 ঘণ্টা নে 3 ঘণ্টা মানে মই নাচালোঁ দেই, আমি কিন্তু মেছেজ নাচালোঁ, ডাইৰেক্ট মোৰ চেনেল বেন হৈ গ'ল। মোৰ দিয়া 1K ছাবস্ক্ৰাইব চব ফ্লপ হৈ গ'ল গাইছ। তো সোনকালৰ কৰা কাম নষ্ট হৈ যায়। সেইকাৰণে মই আপোনালোকৰ ইচ্ছা ছাবস্ক্ৰাইব কৰিলে নকৰিলে কিন্তু অকণমান হৈ ছাবস্ক্ৰাইব কৰি দিব গাইছ, নহ'লে মই বহুত বেয়া পাম, বহুত বেয়া পাম গাইছ। আপোনালোকৰ মৰম আশীৰ্বাদ সদায় কৰিব, ছাপোৰ্ট কৰিব গাইছ। আপোনালোকৰ মৰমৰ বাবে মই এমাহ হ'লেও আজি চাইকেল ৰাইড কৰিব পাৰিছোঁ। মানে ভিডিঅ' নবনাওঁ, ইউটিউবত এৰি দিম বুলি ভাবিছিলোঁ, তথাপিও কি হ'ল মোৰ লগত জোচ উঠি আহি গ'ল। ভিডিঅ' বনোৱা
চখ বুলি কয় না মানে বনোৱাটো আৰু বনাব মন যায় সেইটো নিচিনা ময়ো এনেকৈ হৈছে তো আপোনালোকৰ নিচিনা তো চাই থাকিব ভিডিঅ' এতিয়া মই কথা নকওঁ ডাইৰেক্ট ৰাস্তা দেখাম আপোনালোকক চিনাকি কৰাই দিওঁ মই গাঁৱলৈকে ভিডিঅ' কৰিম নকৰিম ভাবি আছোঁ কৰিলে মোৰ কি কয় মোবাইল ষ্ট'ৰেজ ফুল হৈ যাব এতিয়াও 99 আছে তাতে SD কাৰ্ডটো হেৰি 3GB ৰেম হা তো তাতে হ'ব না নহয় ফুল হৈ যাব নেকি ষ্ট'ৰেজ হ'ব নোৱাৰোঁ গাইছ ইয়াতে গাড়ী নাপালোঁ আমাৰ গাঁৱৰ মানুহ তো মই কৈলাশীলৈকে যাব লাগিব নেদেখাওঁ এইটো আহি পালোঁ দাদাহঁতৰ দোকানতো নতুন খুলিছে আপোনালোকে আহিব পাৰে ইয়াতে জেৰক্স আছে কিবা কিবি পইচা ভৰাব পাৰে ট্ৰান্সফাৰ কৰিব পাৰে কম্পিউটাৰ দোকান দেখাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো আপোনালোকে কেনেকৈ আহিছে লাইক কৰি দিয়ক আৰু ছাবস্ক্ৰাইব এটা কৰি দিয়ক ভিডিঅ'টো সমাপ্ত কৰোঁ গাইছ মই এটা GoPro ল'ম বুলি ভাবিছোঁ কিন্তু এইটো দাদাৰ এইটো মই কিনিবলৈ অকা নাই এনেকুৱা GoPro কেমেৰা তো চাব পৰা GoPro জীৱনত ফাৰ্ষ্ট টাইম লাৰিব পাইছোঁ কি হ'ব কেতিয়া ল'ব পাম চাব পাৰে কোৱালিটি কেনেকুৱা মই কোৱালিটি অকণমান আপোনালোক দেখাবলৈ তো গাইছ কেনেকুৱা লাগিছে এইটো GoPro কেমেৰাৰ লগত মই ভিডিঅ' বনাইছোঁ তো ভাল লাগিছে যদি এটা লাইক কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক মই লৈ আছোঁ কিন্তু এতিয়া নহয় বহুত পিছত ল'ম মই অফ কৰিম ক'ত অফ কৰে